Wow! Hello everyone, সকলোকে স্বাগতম মোৰ নতুন ভিডিঅ' লৈ বুলি কিমাননো আৰু ডিউটি কৰি থাকিম হেবে ভাবিলো অলপ বজাৰ কৰি আহোঁগে এয়া আমি ওলাইছো বজাৰ কৰিবলৈ বুলি বজাৰ কৰি শেষ হোৱাৰ পিছত আমি ভাবিলো খাবলৈ যাওঁ এয়া আমি নগাঁওতে থকা ফুড কোৰ্টত খাব আহিছো চাওকচোন বাহিৰৰ পৰা দেখিবলৈ ইমান ধুনীয়া লাগিছে এয়া আমি ভিতৰলৈ সোমাই গৈছো তাৰ পাছত আৰু কি পৰিবেশটো যেহেতু ইমানেই ধুনীয়া লাগিছে হেহে মই ষ্টাৰ্ট হৈ গলো ভিডিঅ' আৰু ফটো মৰাত ধুনীয়া পৰিবেশ আৰু পুৰণি ফ্ৰেণ্ডছ এনজয় কৰাৰ মজাই বেলেগ নহয়নে বাৰু আসলতে আমি তিনিওজনী একেলগে কিখন স্কুলৰ পৰাই নাৰ্ছিঙৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিলো আজি আসলে বহু বছৰৰ মূৰত আমি এনেদৰে তিনিওজনী একেলগে ওলাই আহিছো এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ পৰিবেশ আপোনালোকক মই ভিতৰৰ পৰিবেশটো দেখাই আছো চাব ইমান ধুনীয়া পৰিবেশ এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ ভিতৰ ভাগৰ পৰিবেশ চাওক ইমান ধুনীয়া পৰিবেশটো সকলোৱে কিমান ধুনীয়াকৈ এনজয় কৰি আছে আমি আহিয়ে প্ৰথমতে অৰ্ডাৰটো দি ললো যিহেতু পৰিবেশটো ইমান ধুনীয়া গতিকে ভিডিঅ' আৰু ফটো নতুলাকৈ পাৰি নাথাকিব এয়া মই ষ্টাৰ্ট কৰি দিলো গতিকে আপোনালোক সকলোৱে চাওকচোন একদম শেষলৈকে মোৰ ভিডিঅ'টো ৰব ৰাইজ আপোনালোকে ভয় নাখাব মই ভবা নাছিলো যে মই ইমান বেয়াকৈ হাঁহো বুলি আসলতে লগৰজনী কিবা এটা কথা কোৱাত মোৰ হাঁহি উঠি গৈছিলে বহুত বেছিকৈ মোৰ ভিডিঅ' কৰি শেষ হৈ গ'ল আৰু তাৰপিছত আমাক খোৱা অৰ্ডাৰো আহি গ'ল এয়া আমি খাই আছোঁ এয়া মোৰ লগৰজনী তাই ধুনীয়াকৈ খাই আছে চাওকচোন তাই ইমান ধুনীয়াকৈ খাইছে আৰু ইমান কিউট লাগিছে দেখিবলৈ নহয়নে বাৰু আমাৰ যিহেতু খাই বৈ হৈ গ'ল গতিকে আমিও ঘৰমুৱা হওঁ আৰু নহয়নে বাৰু ৰাইজ আপোনালোকে যে ইমান ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো ইমান শেষলৈকে চাই থাকিলে তাৰ বাবে সকলোকে ধন্যবাদ এণ্ড থেংক ইউ ছ' মাছ আজিলৈ বাই বাই আকৌ লগ পাম ৰাইজ বাই বাই